আজি মই বনাম ঘিলা পিঠা। তাৰ কাৰণে মই লৈছোঁ 1 কেজি চাউল আৰু এই চাউলখিনি মই এটা চালখাইটোত লৈ পেলাই এতিয়া মই ধুই ল'ম। আৰু চাউলখিনি মই আগতীয়াকৈ ধুই লৈছোঁ তিওৱাৰ আগত, কাৰণ চাউল তিয়াই দিলে কোমলি যায়, পিছত ধুবলৈ অলপ দিগদাৰ হৈ যায় ন, চাউলটো ভাগি যায়। সেইটো কাৰণে মই আগতীয়াকৈ ভালকৈ চাউলখিনি ধুই ল'ম। চাউলখিনি ধুই হ'লে মই আধা ঘণ্টা মানে 45 মিনিটমানৰ কাৰণে মই পানী দি পেলাই তিয়াই থৈ দিম। তাৰপিছত মই পিঠাটো খুন্দিম আৰু এতিয়া মই পানী দিম, পানী দি পেলাই তিয়াই থৈ দিম। আধা ঘণ্টা 45 মিনিটতে চাউলখিনি কোমলি যাব আৰু মোৰ এতিয়া চাউলখিনি কোমল হৈ গ'ল। এয়া চব হাতে মোহাৰিটো ভাগি গৈছে। এতিয়া মই বাঁহৰ খৰাহি এটালৈ পানীখিনি টুকি ল'ম। এতিয়াও নুতুলেও হ'ব, কাৰণ কেলৈ মই তিওৱাৰ আগত একদম ধুনীয়াকৈ টুকিলোঁ। এতিয়া পানীখিনি মই নিয়ৰ হ'বলৈ দিম। ৰ'দ নাই, ৰ'দ হোৱা হ'লে মই ৰ'দত শুকুৱাই ল'লোহেঁতেন অলপ দেৰি, তেতিয়া মিক্সিত পিচিবলৈ ভাল হ'ব। এতিয়া মই অকণ মেলি দিছোঁ পানীটো সোনকালে নিয়ৰ হ'বলৈ। ৰ'দটো ওলাবলৈ বাট চাই আছোঁ। ৰ'দ ওলালে মই ৰ'দত অকণমান দেৰি দি দিমগৈ। মই এতিয়া পিঠাকেইটা খুন্দি ল'ম। অকণমান ৰ'দত দি দিছিলোঁগৈ, ৰ'দৰ পৰা আনিলোঁগৈ। এতিয়া মই খুন্দি ল'ম। অকণ অকণকৈ চাউল বেছি নিদিওঁ, অলপ অলপকৈ দি মিক্সিত মই খুন্দি ল'ম। এতিয়া মই খুন্দি ল'ম। প্ৰথমখিনি মোৰ খুন্দি হ'ল, চব ইমান ধুনীয়াকৈ মিহি হৈছে। এনেকৈ মিহি মিহিকৈ খুন্দি দিলে বেছি টাইম নালাগে। পিঠাখিনি হৈ গ'ল। 1 কেজি চাউলে ইমানখিনি ওলাই গ'ল। এতিয়া মই এতিয়া কেৰাহীখন পাতি লৈছোঁ। তাত দিছোঁ অকণমান চফ আৰু দিছোঁ আজৱাইন আৰু দিছোঁ কালাজিৰা। এয়া মই পিঠাত দিম। আপোনালোকে দিলেও দিব, নিদিলেও নাই, এইটো নিজৰ কথা। কিন্তু মই ভাল পাওঁ দিলে খাই, সেইটো কাৰণে মই দিছোঁ। অকণমান মই গৰম কৰি ল'ম, মানে বেছি ফ্ৰাই নকৰোঁ, অকণমান ফ্ৰাই কৰিম। মোৰ এইকেইটা এতিয়া ভজা হৈ গ'ল, মই নমাই ল'ম। মই ইয়াত দি দিলোঁ, মিক্স কৰি ল'ম। এতিয়া কেৰাহীখনত মই পানী দি দিম। কেৰাহীখন গৰম হৈ আছিলে, পানী দিছোঁ। পানীটো অকণমান গৰম হ'বলৈ দিম। এতিয়া অকণমান নিমখ দিছোঁ। পানীখিনি গৰম হ'ল, মই এতিয়া ইয়াত দিমগৈ। গুড়খিনি দি দিম। মোৰ এতিয়া গুড়ৰ পানীটো হৈ গ'ল, মই এতিয়া নমাই ল'ম। অকণমান ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই এইখিনি মিলাই লৈছোঁ। আৰু অকণ অকণকৈ মই এতিয়া গুড়ৰ পানীটো দি যাম। গুড়ৰ পানীটো দি গৈছোঁ।
লাড্ডু বনাইছো লাড্ডু ঘিলা পিঠা ঐ মামন ধোৱা বাটটো ধোৱা মামনক বাটিটো ধুইবলৈ দিছো কি হয় কেনেকৈ বনালে এতিয়া আৰু অকণমান শুকান পিঠাগুড়ি ভাজিছো বা শুকান পিঠাগুড়ি মই এড কৰি দিছো আৰু অকণমান গুড়ৰ পানী দি দিছো গৰম নাই বেছি কি বনাইছে পিঠা বনাম দেখাজনী কেনেকৈ বনাইছে এয়া চোৱাচোন তুমি নাৰিকলৰ সেইটো কেনেকৈ দিলে এইটো তেলহে তেল হয় তেল নহয় এইটো গুড় হয় গুড়ৰ এইটো কেনেকৈ বনালে কেনেকৈ বনাম পিঘলাই লৈ ইয়াত দি দিছোঁ ক্ৰীম এয়া পিঠাই ক্ৰীম হ'ব এয়া এটা লিখি দিয়ক এটা লিখি দিম এটা লিখি দিম ৰ'বা আধা চামুচ বেকিং সোডা দিছোঁ মিক্স কৰি দিওঁ মিক্স কৰি দিব লাগিব ৰ'বা আমাৰ এই মামনে আহি আমনি লগাইছে মোক দেখিছনে এজনী মই আজি 3-4 ঘণ্টামান মই ঢাকি থৈ দিম তাৰপিছতে পিঠাখিনি বনাই ল'ম মোৰ এতিয়া পিঠাখিনি বনাব পৰা হৈ গ'ল মই এতিয়া অকণমান আকৌ মই মিক্স কৰি লৈছোঁ নহ'লে ঢাকি থোৱাত অকণমান বেছি টানেই হৈ গ'ল আৰু এতিয়া মই কেৰাহীখন পাতি ল'লোঁ তেলখিনি গৰম হৈছে নাই মই অকণমান চেক কৰি লৈছোঁ তেলখিনি একদম পুৰা গৰম কৰি নলওঁ বেছি গৰম কৰি ল'লে পটককৈ জ্বলি যাব এতিয়া অকণমান মোৰ টান হোৱা গতে লাগিছিল সেইকাৰণে অকণমান মই গাখীৰ দি দিছোঁ গাখীৰ দি পেলাই মিলাই দিছোঁ আপোনালোকে অকণমান পানীও দি ল'ব পাৰে মই এতিয়া পিঠাখিনি বনাবলৈ আৰম্ভ কৰিছোঁ মই এটা এটাকৈ দি ল'ম কাৰণ মোৰ কেৰাহীখন সৰু হয় সেইটো কাৰণে মই এটাতকৈ বেছি দিব নোৱাৰিম আৰু পিঠাখিনি ধুনীয়াকৈ ফুলিছে আৰু এনেকৈ বনালে পিঠাখিনি বহুত দিনলৈকে কোমল হৈ থাকে মেইন আৰু কোমল হৈ থকাটোৱেই ন আৰু ঘিলা পিঠা এনেকৈ বনালে মানে বহুত টান হৈ যায় এই প্ৰচেছত বনালে আপোনাৰ ঘিলা পিঠাটো সঁচাকৈ বহুত দিনলৈকে বহুত কোমল হৈ থাকে আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন এনেকৈ বনাই একেটা চেপতে মই পিঠাখিনি বনাই গৈছোঁ আৰু জুইটো কমকৈ দি ভাজিব তেতিয়া আৰু মানে ভিতৰটো সিজিব নহ'লে ভিতৰটো নিসিজিব মই এনেকৈ পিঠাখিনি বনাই ল'ম এতিয়া গুটিখিনি মোৰ পিঠা বনোৱা হৈ গ'ল চব কিমান ধুনীয়া হৈছে পিঠাকেইটা আৰু আপোনালোকে ভিডিঅ'টো চাব আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব আপোনালোকক সকলোলৈকে মোৰ বহুত শুভেচ্ছা থাকিলে থেংক ইউ